হেল্ল' গাইছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আপোনালোকে কেনে আছে? আশা কৰোঁ ভালে আছে। তো আজি আপোনালোকক এটা বস্তু দেখাই আছোঁ। তো কেইদিনমান আগতে আপোনালোকক এটা ভিডিঅ'ত দেখাইছিলোঁ যে এটা ৱাল দিছে, স্কুলৰ ৱালটো আপোনালোকক দেখাইছিলোঁ। তো পানী, তো সেইটো ৱালটো আজি আকৌ দেখাই আছোঁ। তো এইটো চাওক কেনেকুৱা হৈ গৈছে, তো ফাটি গৈছে আৰু এইফালে তো একেবাৰে ভাঙি পৰি গৈছে। সেইদিনা কালি ৰাতি বৰষুণ আহিছিল, তো বৰষুণৰ এইবিলাক ভাঙি গৈছে। তো চাইছে, তো আপোনালোকক ৰাতিৰ কাৰণে ইমানখিনি দেখাব পৰা নাই। তো কালিৰ দিনত ভিডিঅ'টো কৰি আপোনালোকক দেখাই আছোঁ। তো একেবাৰে যিমানখিনি আছে 50% আছে আৰু 50% ভাঙি গৈছে, আৰু এইটো ভাঙি যাব। তো ই হৈ আছে, তো ইয়াতে চিৰ হৈ আছে, চাইছে। তো চবখিনি চিৰ হৈ আছে। তো সেইফালেতো ভাঙি পৰি গ'ল। তো আৰু এইফালে আছে অলপ। তো এইকেইটা কেতিয়াবা ভাঙে। তো বহুত ভয়ানক হৈছে এইটো কাইণ্ডত আপোনালোকে চালে। তো আৰু ইয়াতে দেখাই আছোঁ। তো চৰকাৰী বস্তু নহয়, ইমান জোৰ দি বনোৱা নহয়। তো বহুত হৈ আছে, কিন্তু এতিয়া কেতিয়াবা ভাঙি যায় ক'ব নোৱাৰোঁ। কিন্তু আপোনালোকে এতিয়া চালে, তো কালি দিনত আকৌ একবাৰ দেখাওঁ আপোনালোকক। এইটো অলপমান সৰুকৈ আপোনালোকক দেখাই দিলোঁ কেনেকুৱা হ'ল। ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিওঁ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিওঁ। আৰু এইটোৰ কাৰণে আকৌ কি কৰিব লাগিব এতিয়া আপোনালোকে কমেণ্টত জনাব। থেংক ইউ।